ছাত্ৰ-ছাত্ৰীসকল আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িবলৈ গৈ আছোঁ HS ফাৰ্ষ্ট ইয়েৰৰ এডুকেশ্যনৰ শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ এই চেপ্টাৰটো। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক কৈ দিব বিচাৰিছোঁ যে মই ইয়াত কেৱল অনুশীলনী কুৱেশ্যন এনচাৰেই লৈ অহা নাই। মই কুৱেশ্যন বেংক, কুৱেশ্যন পেপাৰ আৰু ভিতৰুৱা যিবোৰ কুৱেশ্যন আছে লগতে অনুশীলনী লৈ সকলোখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। যদি আপোনালোকে মোৰ এই নোটছখিনি অকলে পঢ়ে বাকী অন্য কিবা চোৱাৰ একো প্ৰয়োজন নাথাকে। কুৱেশ্যন বেংক আৰু কুৱেশ্যন পেপাৰো ইয়াত মই ছল্ভ কৰি দিছোঁ। আহকচোন চাওঁ। পৰিৱেশ শিক্ষা। পৰিৱেশ মানে কি? সংজ্ঞা দিয়া। পৰিৱেশ মানে হৈছে আমাৰ চাৰিওফালে জৈৱিক আৰু অজৈৱিক উপাদানেৰে পৰিবেষ্টিত কৰি থকা পৰিস্থিতি। এজন ব্যক্তিৰে জীৱনটো আৰম্ভ কৰাৰ সময়ৰে পৰা তেওঁৰ ওপৰত বিৰাজমান কৰা সকলোবোৰ বাহ্যিক কাৰক হ'ল পৰিৱেশ। R.S. ৱাটছৰ মতে ব্যক্তিয়ে জীৱন আৰম্ভ কৰাৰ মুহূৰ্তৰ পৰা তেওঁৰ ওপৰত ক্ৰিয়া কৰা সকলো বহিঃকাৰক বা প্ৰভাৱেই পৰিৱেশে সামৰি লয়। বৰিঙৰ মতে এজন লোকৰ পৰিৱেশ হৈছে তেওঁৰ উদ্দীপিত কৰা সমুদয় পৰিস্থিতি যাক তেওঁ গৰ্ভধাৰণ মুহূৰ্তৰ পৰা মৃত্যুলৈকে হ'ব পাৰে। পৰিৱেশৰ উপাদানসমূহ চাৰিটা চাব পাৰে: জলমণ্ডল, স্থলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। পৰিৱেশৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এইটো HS 16ত আহিছে। গতিশীলতা, পৰিৱৰ্তনশীলতা, ব্যক্তিৰ পৰিৱৰ্তন, ধাৰাবাহিকতাৰ কতা এইখিনি। পৰিৱেশৰ প্ৰকাৰ বা ভাগসমূহ এনেদৰে। পৰিৱেশৰ বিভিন্ন প্ৰকাৰ ভাগসমূহ হ'ল: প্ৰথমতে প্ৰাকৃতিক পৰিৱেশ আৰু বা ভৌতিক পৰিৱেশ, দ্বিতীয়তে সামাজিক পৰিৱেশ, তৃতীয়তে মানৱসৃষ্ট পৰিৱেশ আৰু চতুৰ্থতে সাংস্কৃতিক পৰিৱেশ। পৰিৱেশ বা পাৰিপাৰ্শ্বিক শিক্ষা বুলিলে কি বুজায় এইটো চাব পাৰি। HS 13, 15, 18, 20ত আহিছে এই কুৱেশ্যনটো। জনসংখ্যাৰ বিস্ফোৰণ, বিভিন্ন উদ্যোগ স্থাপন, যান-বাহনৰ বৰ্ধিত সংখ্যা আদিয়ে বিভিন্ন সময়ত আমাৰ প্ৰাকৃতিক পৰিৱেশ নষ্ট কৰি অহা দেখা গৈছে। তদুপৰি বনৰ পশু-পক্ষী অবাধ হত্যা, প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ আদিয়েও সমস্যাৰ সৃষ্টি কৰিছে। এনে সমস্যাবোৰ চিনাক্ত কৰি তাৰ সমাধানৰ বাবে চেষ্টা কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে তেনে শিক্ষাকে পৰিৱেশ শিক্ষা বোলা হয়। পৰিৱেশৰ উপাদানসমূহ হ'ল: সচেতনতাৰ সৃষ্টি, জ্ঞান দান, মনোভাৱ, দক্ষতা বৃদ্ধি, মূল্যায়ন দক্ষতা, প্ৰতিবন্ধকতাৰ দূৰীকৰণ। নাৰী সবলীকৰণ। নাৰী দিৱস 8 মাৰ্চত পালন কৰা হয়। এইটো মনত ৰাখিব। নাৰী সবলীকৰণ মানে কি আৰু লক্ষ্য উদ্দেশ্যসমূহ। নাৰী সবলীকৰণ হৈছে এনে এক প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াই মহিলাসকলক অধিক স্বাধীনতা লাভ কৰাত, নিজৰ জীৱনৰ কাৰ্যাৱলী নিয়ন্ত্ৰণৰ বাবে অধিক সুযোগ পোৱা, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আদি বিভিন্ন দিশত সিদ্ধান্ত গ্ৰহণ আৰু সম্পদৰ ব্যৱহাৰ অধিক সুযোগ লাভ কৰাত সহায় কৰে। ইয়াৰ উদ্দেশ্যসমূহ আপোনালোকে চাব পাৰিছে এনেদৰে। মহিলা সবলীকৰণ কিয় প্ৰয়োজন বা গুৰুত্বপূৰ্ণ? 1 নম্বৰ, মহিলা সবলীকৰণৰ জৰিয়তে মহিলাসকলৰ নিজৰ অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে সজাগ কৰি তুলিব পাৰি। মহিলা সবলীকৰণৰ যোগেদি মহিলাসকলৰ সুপ্ত প্ৰতিভাসমূহৰ বিকাশৰ বাবে সুযোগ প্ৰদান কৰিব পৰা যায়। সমাজৰ অৱহেলিত আৰু নিষ্পেষিত শ্ৰেণীৰ মহিলাসকলৰ মাজত আত্মসন্মানবোধ আৰু আত্মবিশ্বাস সৃষ্টি কৰাতো মহিলা সবলীকৰণৰ সহায় কৰে। মহিলা সবলীকৰণে মহিলাসকলক বিভিন্ন উপাদানমূলক কাম-কাজত অংশগ্ৰহণৰ যোগ্যতা প্ৰদান কৰে। মহিলা সবলীকৰণে মহিলাসকলক দেশৰ ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি বিভিন্ন ক্ষেত্ৰত অংশগ্ৰহণৰ যোগ্যতা প্ৰদান কৰে। মহিলা সবলীকৰণৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত মহিলাকো পুৰুষৰ দৰে সমান সুবিধা প্ৰদান কৰা হয়। শিক্ষাই মহিলাসকলৰ মনত আত্মবিশ্বাসৰ ভাৱ আৰু আচৰণ গঢ় দি তুলিব পাৰে। আহকচোন শ্বৰ্ট কুৱেশ্যনসমূহ চাওঁ। জনসংখ্যাৰ বিস্ফোৰণ বুলিলে কি বুজায়? জনসংখ্যাৰ বৰ্ধিত হাৰে যেতিয়া এটা অনিয়ন্ত্ৰিত পৰিৱেশৰ সৃষ্টি কৰে তেতিয়া তাক জনসংখ্যা বিস্ফোৰণ বোলা হয়। পৰিৱেশ শিক্ষাই সমস্যা সমাধানৰ কৌশল হিচাপে কিদৰে ব্যৱহাৰ কৰিব পাৰি? পৰিৱেশ প্ৰদূষণ আৰু অৱনমনৰ ফলত বৰ্তমান সৃষ্টি হোৱা কেতবোৰ ভয়াৱহ সমস্যাৰ বিষয়ে পৰিৱেশ শিক্ষাই ছাত্ৰ-ছাত্ৰীক মনত সজাগতা বৃদ্ধি কৰাত সহায় কৰে। পৰিৱেশ শিক্ষাই পৰিৱেশৰ সমস্যাবোৰ বুজি উঠি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত আৰু সমাধানৰ বাবে চেষ্টা কৰাত সহায় কৰে। সেয়েহে পৰিৱেশ শিক্ষাক সমস্যা সমাধানৰ কৌশল হিচাপে বৰ্ণনা কৰিব পাৰি। আহকচোন কুৱেশ্যন বেংকত থকা কুৱেশ্যনসমূহ চাওঁ। লগতে কুৱেশ্যন পেপাৰতো আছে এইখিনি। ভাৰত চৰকাৰে কোন চনত ৰাষ্ট্ৰীয় নাৰী সবলীকৰণ নীতি গ্ৰহণ কৰে? 2001। ষ্টকহোম সন্মিলন কোন চনত অনুষ্ঠিত হয়? 1972 চনত। প্ৰথম বসুন্ধৰা সন্মিলন কিমান চনত অনুষ্ঠিত হয়? 1992 চনত। বিশ্বৰ ভিতৰত জনবহুল দেশখনৰ নাম চীন। বিলিজ কিমান চনত অনুষ্ঠিত হয়? 1977 চনৰ 15 অক্টোবৰত। পৰিয়াল পৰিকল্পনা কি? পৰিয়াল পৰিকল্পনা হৈছে এক আঁচনি যাৰ মূল উদ্দেশ্য হ'ল পৰিয়ালৰ আকাৰ সম্বন্ধে পৰিকল্পনা কৰা। পৰিৱেশ শব্দটোৰ ব্যুৎপত্তিগত অৰ্থ লিখা। পৰিৱেশ শিক্ষা প্ৰতিশব্দ হৈছে এনভাইৰনমেণ্ট। এই শব্দটো ফৰাচী শব্দ এনভাইৰনাৰ শব্দৰ পৰা উৎপত্তি হৈছে। এই শব্দটোৰ মূল অৰ্থ হৈছে আমাৰ চাৰিওফাল। বেলিজি সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? ৰাছিয়াৰ বেলিজি নামৰ ঠাইত।
বিশ্ব জনসংখ্যা দিৱস কিমান তাৰিখে পালন কৰা হয়? 11 জুলাই। বিশ্ব নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয়? 8 মাৰ্চ। জনসংখ্যা শিক্ষাৰ ধাৰণাটো কোনে প্ৰথমে দাঙি ধৰিছিল? 23ত 15ত 16ত আহিছে, চাব পাৰি। শান্তিৰ নোবেল বঁটা লাভ কৰা আমেৰিকাৰ সমাজতত্ত্ববিদ আলভা মিৰডালে পোনপ্ৰথমে জনসংখ্যাৰ শিক্ষাৰ ধাৰণাটো দাঙি ধৰিছিল। ব্যায়াম মানে কি বুজা? বিজ্ঞানসন্মত প্ৰণালীৰে নিয়মিত দেহ সঞ্চালন প্ৰক্ৰিয়াক ব্যায়াম বোলে। নেশ্যনেল কমিটি অফ উমেন, এই কমিটিখন কাৰ নেতৃত্বত গঠন কৰা হৈছে? দুৰ্গাবাই দেশমুখৰ সভাপতিত্বত গঠন কৰা হৈছে। ভক্তবৎসলম কমিটি কিমান চনত গঠিত হৈছিল? 1966ৰ পৰা 1965 চনত। ধন্যবাদ। আপোনালোকক যদি অন্য কিবা কুৱেশ্যন এনচাৰৰ প্ৰয়োজন হৈছে তেন্তে মোক কমেণ্ট কৰি দিব, মই নতুন এটা ভিডিঅ' লৈ আহিম। লগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।